লক্ষীনন্দন ল'ৰা লক্ষী এইফালে নন্দন যি কি নহওক ইম্বক নামটো ভাল লাগিছে দিয়ক সঁচা কথা ক'বলৈ গ'লে এই চেনেলটো যি ভিডিঅ' আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব মৰম দিব আৰু ডেফিনেটলি ভাল ভাল বস্তু পাব কাৰণ কেলৈ বাৰ্তালাপৰ বস্তু। নমস্কাৰ বন্ধুসকল, নন্দন ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ মুখ চাব নালাগে দিয়ক, আজি বাৰ্তালাপত ভাস্কৰ দত্ত মানে পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দা আহি আছে। ব'লক আমি অতি সোনকালে গৈ ভাস্কৰ দাৰ ওচৰত যাওঁ, আমি বাৰ্তালাপ যাওঁ আৰু ভাস্কৰ দাক লগ কৰোঁ। ব'লক। ভাস্কৰ দা আছে, মই আজি ভিউৱাৰ্ছ বঢ়াবলৈ দুজন আছে, ভাস্কৰ দা আছে, চক্ৰপাণি ছাৰ আছে। চক্ৰপাণি ছাৰৰ ভিডিঅ' মই আগতে লগালে মোৰ ভিউৱাৰ্ছ বাঢ়ে। আজি ভাস্কৰ দা কিবা এটা কৈ দিয়ক। এইটোৱে ক'ম যে বাৰ্তালাপত আহিছিলোঁ, খুব ভাল লাগিল। নন্দন ব্লগছ কি ধুনীয়া, নন্দনে নান্দনিক বস্তুবোৰ দি থাকিব। লক্ষীনন্দন ল'ৰা লক্ষী এইফালে নন্দন যি কি নহওক ইম্বক নামটো ভাল লাগিছে দিয়ক সঁচা কথা ক'বলৈ গ'লে এই চেনেলটো যি ভিডিঅ' আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব মৰম দিব আৰু ডেফিনেটলি ভাল ভাল বস্তু পাব কাৰণ কেলৈ বাৰ্তালাপৰ ষ্টুডেণ্ট ভাল কথা শিকিছে, কেনেকৈ কৰে সেইটো শিকিছে, গতিকে ডেফিনেটলি আপোনালোকে চাব, এইটোৱে ছাবস্ক্ৰাইব কৰিব। চাওঁ কি কওঁ চাওঁ দেই, যাব বাই বাই। চক্ৰপাণি ছাৰ আছে, লগতে পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দা আছে। আমি গোটেইখিনি দেখুৱাই থাকিম। ভাস্কৰ দা আছে। ঠিক আছে আপুনি অফিচত সময় এনেই আছে, এনেই বহি থাকিলে তাত কোনো আপোনাৰ নকয়, কিন্তু আপুনি নিজৰ কাম এটা যদি কৰি থাকে, এই কাম অফিচত কাম কৰি নিজৰ কাম একদম সেইটো হয়। 1 নম্বৰ সেইটো 2 নম্বৰ এতিয়াও ইয়াত চিচা সোমাইছে, ইয়াত চাকু মাৰিছে, ইয়াত চাকু মাৰিছে, ইয়াত চাকু মাৰিছে, 29টা চিলনি দুটা 3 মাহত 3টা অপাৰেশ্যন, দাঁতৰ অপাৰেশ্যন, এইটো গোটেইটো খুলি পেলাই কিবা লগালোঁ, এইবিলাক ঢেৰ কাহিনী। এইবিলাকৰ পৰা গৈ যেতিয়া ভাবিলোঁ নাই মেইন ষ্ট্ৰীম নকৰোঁ, অকণমান বেলেগ কিবা বাৰ্তালাপ আৰম্ভ হ'ল। তাৰপিছতো ভাবিলোঁ নাই চলিবলৈ দিগদাৰ হয়, যদিও পত্নীৰ এটা চৰকাৰী চাকৰি আছে, তথাপিও গুৱাহাটীত থকা মানে চলাৰ অসুবিধা। তাৰপিছত গৈ এটা টিম কৰি পেলাই ডি নিউজ বুলি এটা আৰম্ভ কৰিলোঁ, তাতো মালিকে পইচা নিদিয়ে। তাৰপিছত গৈ পেলাই কিবা কৰি পেলাই DY365ত সঞ্জীৱ জয়ছোৱাল ছাৰক ক'লোঁ যে ছাৰ ল'ৰা ছোৱালীখিনি দিবলৈ, ছাৰে ক'লোঁ যে তাতো গৈ পেলাই অসুবিধা, পলিটিক্স, অফিচ পলিটিক্স তাৰপিছত বোলে নকৰোঁ কামেই। এইটোতে মই এটা কথা মই ক'ম, আপুনি কি ক'ব লাগিব, আমি পাছতে দেখোঁ ছ'চিয়েল মিডিয়াত যে কোনোবা অনা অসমীয়াই বিষয়াই প্ৰাইভেট ছেক্টৰত অসমীয়া মানুহক যেতিয়া গালি গালাজ মাৰপিট কৰে, দল সংগঠনবিলাকে যায় শোষণ কৰে বুলি কয়, কিন্তু আমাৰ অসমীয়া সি চৰকাৰীয়ে হওক প্ৰাইভেটেই হওক অসমীয়া বিষয়াই কিন্তু অসমীয়া কৰ্মচাৰীকো শোষণ কৰে। ডেফিনেটলি সঁচা, একদম সঁচা কথা। চৰকাৰী চাকৰিত যে কিবা ভণ্টি সন্দিকৈ কলেজত হেণ্ডিক কলেজত পঢ়ি আছে, এতিয়া ঘৰত আছে। পত্নী, মই, মোৰ 4 বছৰীয়া শুভম স্কুলত দিলোঁ, আৰু এগৰাকী মোৰ ধাইমা যিগৰাকীয়ে মোক ডাঙৰ কৰিছিলে, এতিয়া শুভমক ডাঙৰ কৰে, মোৰ মাৰ সমান তেওঁলোকে, তেওঁ মোৰ লগত থাকে। ঘৰত সেয়াই কৰি আছে। ভৱিষ্যত পৰিকল্পনা আৰু নালাগে। আচ্ছা, এতিয়া আমি আকৌ তোমাৰ ছোৱালী নে? মোৰ ছোৱালী। ডাঙৰ কথা ডাঙৰ ল'ৰা হ'লে কি হয়, মাকৰ প্ৰতি মৰমটো বাঢ়ে। কেতিয়াবা যেতিয়া মাকক সাৱটি শুই থাকে তেতিয়া মোৰ বেয়া লাগে মনটো। তোমাক তোমাৰ ছোৱালীয়ে সাৱটি শুই থাকিব, মাকৰ বেয়া লাগে, তুমি ফিল কৰোঁ। কিন্তু সঁচা কথা এটা কওঁ, আমাৰ ছোৱালীজনীয়ে পাৰ্ট একদম সিহঁতে পুৰা চাই থাকে। ৰাতিপুৱা মাকক পিছত মোক ওচৰলৈ চাপিবলৈ নিদিয়ে, যেতিয়া মাক অফিচলৈ থাকে মই যাওঁ, কিন্তু আইতা বুলি ক'লে পাগল, কিন্তু আইতা বুলি অলপ হেৰি আছে, আৰু গধূলি হোৱা মাত্ৰকে আৰু শুবলৈ গুৱাই দিব লাগিব মই, মানে পুৰা মেনেজ কৰি থাকে মানে। মাজে মাজে কয় মই 50-50 কৰিলোঁ, সেইদিনা ৰাতিপুৱা শুই আছে, শুই পেলাই উঠি পেলাই মানে সি এনেকৈ মই বুলি মাকো মানে মাক বুলি মোক ভাবিলোঁ, সি এনেকৈ মোক এনেকৈ ধৰিব আহিছে, মানে মাকৰ প্ৰতি যিটো হেৰি তোমাৰ ঘামুচি হৈছে নেকি চাইছোঁ। বাপৰে বাপ, ইমান আচৰিত। আৰু ভৱিষ্যতে
চক্ৰপাণী পৰাশৰ যিটো মেইন ষ্ট্ৰীম বা ফ্ৰণ্টলাইন সাংবাদিকসকলক দেখিবলৈ পাম মেইন ষ্ট্ৰীম মানে মই এতিয়া অকল শ্ব' কৰোঁ ND24 জনসংযোগ মানে ডাইৰেক্ট কোনো নিউজত এংকাৰে হওক বা ডাইৰেক্ট নকৰোঁ বুলিয়ে ভাবিছোঁ সদ্যহতে এনেকৈ কৰি আছোঁ যদি তেওঁলোকৰ ফালৰ পৰা কয় যে চক্ৰপাণী তুমি একেবাৰে ডাইৰেক্ট জইন কৰা মই এতিয়াই কৈয়ে দিছোঁ তেওঁলোকক যে মই মোক ফুল টাইম আপোনালোকে নাপাব যিমান হেল্প কৰিব লাগে আপোনালোকক হেল্প কৰিম কিন্তু এনেকৈহে কৰিম বাৰ্তালাপ এৰি দিব লাগে দুটামান প্ৰশ্ন সুধিম সাংবাদিক জগতত কোন চনত কেতিয়া কিমান ব্যৱহাৰ হয় 2011 চনত প্ৰথম পেপাৰত 10 চনৰ পৰা লিখা মেলা আৰম্ভ কৰিছোঁ জনসাধাৰণ বাতৰি কাকতত তাৰপিছতে চেণ্টিনেলৰ এখন অসমীয়া পেপাৰ আছিলে সেইখনত লিখা মেলা কৰিছোঁ 2010 চনত 11 চনত আহি মই পঢ়ি থাকোঁতে মই আইডলৰ পৰা মাছ কম কৰিছোঁ আৰু তাৰ আগতে মই মৰ্ফ বুলি এখন প্ৰফেচনেল ইনষ্টিটিউটৰ পৰা মাছ কম কৰিছোঁ তাতে কথা কেনেকৈ ক'ব লাগে সেইবিলাক আৰু তাতে কৰি থাকোঁতে মই প্ৰথম জইন কৰিলোঁ মোক প্ৰেছ ক্লাবত মই এনেকৈ ঘূৰি আছিলোঁ মই নিউজৰ কাৰণে তাৰপিছত কেমেৰা পাৰ্চনজনে ক'লে যে আছিক আহমেদ চক্ৰপাণী তুমিতো দেখা শুনা ভাল তুমি নিউজ চেনেলত কাম নকৰা কোনে মাতিব আমাক তাৰপিছত NN বুলি এটা চেনেল কেবল চেনেল নাম কৰিছিল সেইটোত জইন কৰিলোঁ তাৰ আগতে মই প্ৰাগত NETVত মই ইণ্টাৰ্ণশ্বিপ কৰিছোঁ 3 মাহ 4 মাহ এনেকৈ তাত কিছুমান বস্তু শিকিলোঁ NNত জইন কৰিলোঁ NNৰ পিছত নিউজ লাইভ গুৱাহাটীলৈ তাৰপিছতে নিউজ লাইভৰ পৰা প্ৰতিদিনলৈ আমি টুমনি শইকীয়াৰ লগত এটা টিম গুচি আহিলোঁ প্ৰতিদিনত প্ৰায় 4 বছৰ তাৰপিছত অফাৰ পালোঁ নিউজ 18ত প্ৰায় 3.5 বছৰ এনেকৈ কৰি বহুত বছৰ এক্সপিৰিয়েঞ্চ যিটো সময়ত মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ সেইটো সময়ত জবত সাংবাদিকতা কৰি আছোঁ খুব ডাঙৰ এটা বহুত কিন্তু মোৰ খুব ইচ্ছা আছিল ডিফেন্সত একদম ফুল ইণ্টাৰেষ্ট আছিলে আৰু মই তাৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ মই SSB কেম্প কৰিছোঁ এমাহ ছাৰ্ভিচ চিলেকশ্যন বৰ্ডত এমাহৰ কেম্পটো সেইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কেম্প তাৰ উপৰি মই 18টা নে 19টা মই ইণ্ডিয়াৰ বিভিন্ন জেগাত কেম্প কৰিছোঁ আৰ্মিৰ তাৰ উপৰি ৰিপাব্লিক এইবিলাক কৰিছোঁ চি চাৰ্টিফিকেট ল'লোঁ এইবিলাক কৰাৰ পিছত ক'ৰবাত কিবা হৈ গ'ল আৰু এইটো খুব ইচ্ছা আছিল ডিফেন্সত যোৱা সাংবাদিক জগতত বা সাংবাদিকতাত ইমান বছৰৰ এক্সপিৰিয়েঞ্চ এতিয়া আগৰ সাংবাদিকতা বা এতিয়া মাজত কিবা পাৰ্থক্য আছে আগৰ সাংবাদিকতা সেৱা আছে এতিয়াও সেৱা জড়িত আছে কিন্তু এতিয়া প্ৰত্যেকজন সাংবাদিকৰ ফৰ্চুনাৰ তাৰপিছতে আন যিবিলাক গাড়ী থাকে মাৰ্চিডিজ এইবিলাক থাকে আগৰ সাংবাদিকৰ এটা বেগ আছিলে তাতে কলম আৰু ডায়েৰী আছিলে টকা পইচা কম আছিল এতিয়া সাংবাদিকে মাৰ্চিডিজো ল'ব পাৰে BMW ল'ব পাৰে তো চেঞ্জিংটো তাত হৈছে সেইটো প্ৰফেশ্যন হৈছে তাৰপিছত এতিয়া আমি কিছুমানে আপুনি এনেকৈ ক'ব মই যদি কওঁ কিছুমানে মই কোৱা কথা নহয় ৰাইজে কিছুমানে কমেণ্ট কৰে বহুতে কেতিয়াবা আমি নিউজৰ পৰ্টেলত বা কিছুমানক খুব গালি দিয়া দেখোঁ যে তহঁতি নিউজ কৰিবলৈ নাপালি নি আপোনালোকে নিউজ কৰিব নাপালে নেকি এইটো কিবা নিউজ হ'ল নেকি তো সেই সংক্ৰান্তত আপোনাৰ মতামত এটা কথা ঠিক যে যেতিয়াই সুলভ হৈ যায় এতিয়া তুমি চাবা আমাৰ জাতীয় পতাকা আগতে আমি 15 তাৰিখেই উত্তোলন কৰোঁ খুব ধুনীয়াকৈ আদৰে সন্মানে এইবাৰ কি হৈছে 2-3 দিনৰ আগৰ পৰা য'তে ত'তে পৰি আছে ছ'চিয়েল মিডিয়াত দেখিবা আজি মই এটা তাৰ ওপৰত ভিডিঅ' বঢ়িয়া মানে এনেকুৱা লাগিছে আগতে 15 তাৰিখে আকৌ ধুনীয়াকৈ উত্তোলন কৰোঁ আজি ওলাই পেলাই এনেকুৱা লাগিছে উত্তোলন হৈ আছে কালি উত্তোলন আজি 3 দিনৰ আগত উত্তোলন কৰিলোঁ সেইখন আকৌ নমাই পেলাই আকৌ উত্তোলন কৰিবা নেকি ছেম একেই মানে ইয়াতো মানে এতিয়া ঘৰে ঘৰে হৈ গ'ল পৰ্টেল মই পৰ্টেল যিসকলে চলাই আছে মই তেওঁলোকক কণ্টেণ্ট ক্ৰিয়েটৰ বুলি কওঁ আৰু যিসকলে সচৰাচৰ একদম ফুল ফ্লেজেড মিডিয়া কৰি আছে জাৰ্নেলিষ্ট হৈ আছে তেওঁলোকক সাংবাদিক হিচাপে তেওঁলোকক গা কৰিব একচুৱেলি ডাঙৰ কথা আৰু এটা কৈ থৈ দিওঁ ভাস্কৰ মানে সাংবাদিক হিচাপে কোনোবাই স্বীকৃতি নিদিলেও ফেচবুকে দি থৈছে অসমৰ জাৰ্নেলিষ্ট হিচাপে ব্লু টিক থকা এজনেই সাংবাদিক আছে চক্ৰপাণী পৰাশৰ বেলেগে নহ'লেও ফেচবুকেতো দিছে এইটো ভাল কথা ক'লে ইয়াৰ পৰা পাতিব লাগিব আৰু এটা কথা ক'ৰবাত নহয় ক'ৰবাত আমি সাংবাদিকসকলৰ সকলো নহয় কিছুমান একদম নিম্ন কিছুমানে কেতিয়াবা ক'ৰবাত দেখোঁ যে সাংবাদিকসকলে সকলো বুলি ক'লে ভুল হ'ব কিছুমান সাংবাদিকে দাদাগিৰি কৰে আপুনি দেখিছে বহুত ক্ষেত্ৰত হয় মানে সেই সাংবাদিক যিটো প্ৰফেশ্যন বা যিটো এটা সন্মানীয় পদ সেইটো কিছু ক'ৰবাত নহয় ক'ৰবাত মূৰত উঠে নেকি ক'ব বিচাৰিব
মই তোমাক এনেকৈ কওঁ যে আগতে কি আছিলে বাতৰি এটা আহিলে খুব ধুনীয়াকৈ উপস্থাপন কৰা হৈছিলে আগতে এইটো নোহোৱা নাছিল যে বাতৰি এটা চলিবৰ কাৰণেও পইচা দিবা বাতৰি এটা বন্ধ কৰিবৰ কাৰণেও পইচা দিবা এতিয়া ক'ৰবাত এনেকুৱা হয় বুলি শুনিছোঁ যে বাতৰি এটা চলিবৰ কাৰণেও পইচা দিয়ে বাতৰি এটা বন্ধ কৰিবৰ কাৰণেও পইচা দিয়ে গতিকে কাহিনীটো অলপ বেলেগ কৰিব তো এইটো এতিয়া পোনপটীয়াকৈ মই যদি কৈ দিওঁ কাইলৈ মোক কোনোবাই গালি কৰিব কিন্তু নহয় বুলি ক'ব নোৱাৰে চেনেলসমূহ অকল কেনেকৈ চলি আছে চৰকাৰী এডত চলি আছে ডাঙৰ কোম্পানীৰ এডত চলি আছে ইমানখিনি হোৱাৰ পিছতো এটা চেনেল চলাবলৈ আৰু পইচাৰ প্ৰয়োজন সেই পইচাটো ক'ৰ পৰা আহিছে প্ৰশ্নবোধনটো তাতে আছে বহুত ডাঙৰ পৰা আহি ময়ো ৰুম পালোহি ভিডিঅ'বোৰ চাই থাকিব মৰম দিব সেয়াই আৰু বাই বাই